বাইদেউ যাওঁ বাই বাই रेनकोट पिंडू ए रेनकोट खोलू बिहार पटना पटना दे जिए हो बिहार के लाला এটা অলপ চাইকেলখন অলপ ছাৰ্ভিচ দিব লগা হৈছে বাঙালিয়ানা চানাচুৰ শ্ৰীৰামপুৰ পালোঁ ফাইনেলি আমি ৱেষ্ট বেংগলত সোমাই দিলোঁ ইয়াৰ পৰা আমাৰ এটা নতুন জীৱনৰ যাত্ৰা এটা আৰম্ভ হ'ব ৱেষ্ট বেংগল পুলিচ তো 12 বিঘা আমি এটা জাগাৰ নাম পাইছোঁ বাইদেউ आज का हमें खाना खाबूस अब हम अगर आएंगे ना तो इस दुकान में आएंगे खाना खाने पार्टी लगा है साइकिल में आगे পিছে তো অলপ মহাদেৱৰ নিচিনা লাগিছে এতিয়া ইয়াতে থাকিব দিয়ে নে নিদিয়ে তাতে থাকিব নিদিয়ে তো এতিয়া মহাদেৱে দিব ভালদৰে আকৌ বিপদত নেপেলাই পেট্ৰল পাম্পৰ মালিকে আমাক ইয়াতে থাকিব দিছে সকলোকে হাৰাৰ মহাদেৱ তো আজি আপোনালোকক মই কোকৰাঝাৰৰ পৰা কৈ আছোঁ চাৰফাংগুৰি পুলিচ ষ্টেচনৰ পৰা তো আমি ৰাতি কালি ইয়াতে আছিলোঁ তো চাবলৈ বহুতে ভাল জেগাত আছিলোঁ আমি কালি ৰাতি তো কাপোৰ চাপোৰতে মেলি থৈ দিছিলোঁ লেকিন কি হ'ব কাপোৰ এতিয়ালৈ শুকা নাই বৰ্তমান তো ইয়াৰ পৰা আজি শ্ৰীৰামপুৰ আমি ৱেষ্ট বেংগল আজি চুব লাগিব তো চাৰফাংগুৰি পুলিচ ষ্টেচনৰ পৰা আমি কালি বহুত ভাল ৰেছপঞ্চ পাইছোঁ তো আমি কালি বাহিৰতে ৰুটি আৰু তৰকা খাই আহিছিলোঁ তো বাথৰুম চাথৰুম ইয়াতে আছে তো ডিম্পল ভাই পিনে আছে বাকী ইয়াতে চব চাৰ্জিং পইণ্ট য'ত যি আছে চব লগাই ৰাখছোঁ বাকী আৰু এইখিনিয়ে এটা বেটিং বটল কমপ্লিট কৰিলোঁ বাকী আৰু বাহিৰতে বৰষুণ দি আছে তো এতিয়া চাওক বৰষুণটো অলপমান কমিলে নকমিলে উপায়টো নাই আমি যাবই লাগিব যাত্ৰা আৰম্ভ কৰিব লাগিব তো ৰেইনকোট আছে তো ৰেইনকোট পিন্ধি আমি যাত্ৰা আৰম্ভ কৰিম তো বলক তো লগ পাইছোঁ আগত যায় হাৰাৰ মহাদেৱ আৰু এটা কথা আছে গাইছ যদি আপোনালোকৰ ভিডিঅ'টো নতুন আহিছে তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰি দিয়ক গাইছ আজি ফুল্লি লোডেড মই কৰিছোঁ ইয়াতে পূৰা একদম মই আজি পেকিং কৰিছোঁ আজি ডিম্পলক আজি মাতা নাই মই আজি অকলে পেকিং কৰিছোঁ তো কেতিয়াবা এনেকৈ মাজে মাজে চেষ্টা কৰিব লাগে পাৰোঁ নোৱাৰোঁ তো এতিয়ালৈ পাৰিছোঁ লেকিন ৰাস্তাত কি হয় তাৰ গম নাপাওঁ ডিম্পল আজি অলপ হেল্প লোৱা নাই অলপ লৈছোঁ খালি জাষ্ট এই অলপ বস্তু টানা ঢিলা কৰোঁতে বাকী আমি ৰাতি আজি চাৰফাংগুৰি ষ্টেচনত আছিলোঁ তো এইটো ৰাতি কালি হোৱাতে দেখাব পাৰোঁ এখন থানা তো বঢ়িয়া আমাৰ কালি চাইকেল আজি ইয়াতে পাৰ্কিং আছিল তো সেইটোৱে এতিয়া মই যে আমি ইয়াৰ পৰা ওলাই দিওঁ কিবা এটা ব্ৰেকফাষ্ট কৰিব লাগিব আগত তো আগত যায় ৱেষ্ট বেংগল আজি সোমাব লাগিব তো এইটোৱে আৰু এখন চাৰফাংগুৰি পুলিচ ষ্টেচন তো মজা হাৰাৰ মাৰে সকলোকে লগ পাইছোঁ আগত যায় বলক তো এতিয়া আমাৰ পূৰা ফুল্লি ৰেডি তো এতিয়া ইয়াৰ পৰা ওলাই দিব লাগে তো ওলা আগতকৈ এটা খাই লওঁ তো বলক বাইদেউ যাওঁ বাই বাই হাৰাৰ মহাদেৱ তো বলক ব্ৰেকফাষ্ট মানে বেলেগ ব্ৰেকফাষ্ট নাই আমাৰ এই ৰুটি পুৰি ঘুগুনি এই চলি আছে কালিও ৰাতি ৰুটি খাইছোঁ তো আজি ৰাতিপুৱা এতিয়া ৰুটি তো চাই লওঁ এতিয়া দুপৰীয়ালৈ কি মিলি কিনিবলৈ কিনি আজি চাইকেলটো চলাবই লাগিব ৱেষ্ট বেংগল বৰ্ডাৰলৈ সোমাবই লাগিব কিবাকৈ নহ'লে কিবাকৈ তো এতিয়া খাই লওঁ বলক আৰু বেছি আৰু ব্লগ নবনাওঁ এতিয়া বলক ব্ৰেকফাষ্ট কৰি দিলোঁ ইয়াতে ORS 2 পেকেট লৈ লৈছোঁ তো এতিয়া আমাৰ যাত্ৰা আৰম্ভ তো আগত এতিয়া লগ পাইছোঁ বলক হাৰাৰ মহাদেৱ আমি আহি থাকোঁতে এজাক ভালে বৰষুণ দিছোঁ ডাঙৰ বৰষুণ তো ৰেইনকোট পিন্ধি আছিলোঁ ভিডিঅ' বনোৱা নাছিলোঁ তো এতিয়া আহি এটা জেগা পাইছোঁ লেকিন নাম চাম নাজানো কি জেগা পালোঁ কিন্তু এতিয়া আমাৰ ডেষ্টিনেশ্যন আজি বহুত দূৰ আছে তো যাব লাগিব তো এতিয়া বেছি ব্লগ বনাব নোৱাৰিও আৰু লেকিন যিখিনি পাৰোঁ সেইখিনি বনাম আৰু এতিয়া তো বলক যাই দেখোঁ হাৰাৰ মহাদেৱ সকলোকে হাৰাৰ মহাদেৱ তো বলক জীৱনে আমনি কৰিছে বহুত আমনি কৰিছে এই ৰেইনকোট পিন্ধো এই ৰেইনকোট খোলোঁ তথাপি আমি হাৰ নামানো আমি যুঁজি থাকিম হাৰাৰ মহাদেৱ এতিয়া আহি থাকোঁতে দুজনমান দাদাক লগ পালোঁ তো চাব পাৰে ট্ৰাকত আহিছে বিয়াৰ तो भाई मिलकर अच्छा लगा तुम लोग को भी कहाँ से हो बिहार पटना ओ बिहार का पटना इतना लोग पालू तो बहुत ভাল লাগিছে हर महादेव तो আমি केदारनाथ यात्रा हम लोग केदारनाथ के लिए तैयारी कर रहे हैं जी हम लोग केदारनाथ जाएंगे आज वेस्ट बंगाल पार कर देंगे शायद जी हाँ तो बॉर्डर थोड़ी है 5-6 किलोमीटर हो जाएगा हर महादेव की कृपा से हाँ हर महादेव की कृपा से अभी तक जितना बार आया ना सबसे मदद मिल गया है अभी आगे भी कुछ ना कुछ तो हो जाएगा तो हर महादेव पटना जिए हो बिहार के लाला अकाल मृत्यु वो मरे जो काम करे चंडाल का तो काल भी उसका क्या करे जो भक्त हो महाकाल का हर हर महादेव এতিয়া সেই জয়িঙা বজাৰ পাইছোঁ তো এটা অলপ চাইকেলখন অলপ ছাৰ্ভিচ দিব লগা হৈছে কাৰণ আগত আৰু পাম না নাপাম ইমান আৰু গেৰাণ্টি ল'ব নোৱাৰোঁ কাৰণ দূৰ আছে আগত বহুত আৰু মোৰ চশমাযোৰা 3বাৰমান পৰিল একযোৰা চশমা মই বলিদান দিছোঁ তো এইযোৰা লাষ্ট চশমা কিবা হ'লে মই কান্দব লগা হ'ব এইটো বলিদান হ'ব আন লাগিছে লেকিন মই বলিদান নিদিওঁ বাকী চাইকেল পূৰা টনটনাই হৈছে তো একবাৰ অলপ ছাৰ্ভিচ দিওঁ চাইকেল ঠিক হৈ আছে বৰ্তমান অলপ আপডেট কৰিছে চাইকেলত তেল চেল লগাই আছে তো অলপ মই ORS লৈ আনিছোঁ তো
তো ভাই এতিয়া ডিম্পল এতিয়া ৰেডি তো আমি অলপ চাইকেলখন ঠিক কৰি ওলাই যাম এতিয়া আহি কিবা এটা জেগা পাইছোঁ গম নাপাওঁ তো এতিয়া কিবা কিবি খালোঁ খাই লৈ পেলাই পানী মোৰ বহুত পিয়া লাগিলে তো দোকানত পানী আনিব যাওঁতে দাদা এজনে মোক পানী বটল দি দিলে মোৰ পইচা নাছিলে ইমান বেছি তো পানীত মানে মই পইচা আমি খৰচ নকৰোঁ মানে পানীত যিমান পাৰোঁ আমি পেট্ৰল পাম্প য'ৰ পৰা পানী খাওঁ লেকিন আজি ইমাৰ্জেঞ্চি হ'ল ভাবিছিলোঁ পানী খাব লাগিব তো এতিয়া পানী খাব যাওঁতে তো দাদাজনে আমাক দুটাকে এটা বটল দি দিলে তো হাৰৰ মাৰে সকলোৱে থেংক ইউ চবকে হেল্প কৰি আছে বহুতে কিন্তু তো গাইজ ৱেষ্ট বেংগল সোমাম আৰু 15 কিলোমিটাৰমান আছে তো এতিয়া বৰষুণ দি আছে ইয়াতে তো অলপ বৰষুণৰ বতৰত একা বেকা চাহ খাই লওঁ ইয়াতে বহুতে আনন্দিত হ'ম তো এইটোৱে হাৰাৰ মাতে যে কেইটা বাকী তো এতিয়া দুটামান চানাৰ পেকেটৰ নাম আছে আপুনি চাওকচোন বাঙালিয়ানা চানাচুৰ তো চাওক চানাৰ নাম বাঙালিয়ানা চানাচুৰ তো আমি শ্ৰীৰামপুৰ পালোঁ ফাইনেলি তো এতিয়া কি হ'ব আৰু গৰম দিছে ৰ'দটো বাঢ়িছে তো ইয়াতে ৰেষ্ট লৈছোঁ চাব পাৰে আমাৰ দুখনৰে বাহন ইয়াতে আছে ৰখি পেলাই তো এতিয়া ঠাণ্ডা হাৱা আছে ইয়াতে কাৰণ কাষত এটা নদী এটা আছে পুখুৰী তো এনেকৈ অলপ ৰেষ্ট লৈ পেলাই যাত্ৰা আৰম্ভ কৰিম আমি অসম বাই কৰি দিলোঁ ফাইনেলি আমি ৱেষ্ট বেংগলত সোমাই দিলোঁ 5 দিনৰ কষ্টৰ ভিতৰত আমি আজি ৱেষ্ট বেংগল সোমাই দিলোঁ তো মনটো বহুতে ভাল লাগি আছে তো এতিয়া মজা ইয়াৰ পৰা আমাৰ এটা নতুন জীৱনৰ যাত্ৰা এটা আৰম্ভ হ'ব ৱেষ্ট বেংগল পুলিচ তো আৰাৰ মাতে সকলোকে এতিয়া আমি ৱেষ্ট বেংগল সোমাই আহিছোঁ তো 12 বিঘা আমি এটা জাগাৰ নাম পাইছোঁ তো চাব পাৰে গোটেই ট্ৰাকে ট্ৰাক তো এতিয়া আমাৰ ইয়াৰ পৰা নতুন এটা জীৱন এটা ষ্টাৰ্ট হ'ব জাৰ্ণি এটা তো ৱেষ্ট বেংগলৰ পৰা সকলোকে দিল চে শুক্ৰিয়া ভাই আৰাৰ মাতে 5 দিনৰ ভিতৰত আমি ৱেষ্ট বেংগল সোমাই দিছোঁ তো মনটো বহুতে ভাল লাগে তো গাইজ আমি আজি ৱেষ্ট বেংগলত খানা খাম তো আজকে আমি খানা খাবো না বাইদেউ আজকে আমি খানা খাবো ভালকে খাবোস পেট ভৰাই খাবোস আমাক বাইদেউ আজি খানা খুৱাব তো এটা খানাটো খাই লওঁ আৰু ভাত কোনদিনা খাওঁ এটা পাওঁ গম নাপাওঁ তো ভাত দালি এটা আমাৰ চয়াবিন আলু तो আজি भाई वेस्ट बंगाल दावबाई दी एकेबारे खाना खाई लो तो दीदी बाय बाय अगर हम आएंगे ना तो इस दुकान में आएंगे खाना खाने के लिए तो बाहर खाना खाब जीते वेस्ट बंगाल तो बहुत भल लगे तो भाई हर हर महादेव आपको मिलकर भी अच्छा लगा बहुत हाँ तो इतना हमार यात्रा आरम्भ हम 3:30 बाजी गल तो हमें रेडी तो बोलक जाए रोडो दिसे तो गाइस वेस्ट बेंगल रोड चाक ना कि गरम दिसे फाटी गई কিন্তু এতে তখন আমি আজি ককলৈ যাব পাৰোঁ চাওঁ কিমান দূৰ আজি কভাৰ কৰিব পাৰোঁ ৱেষ্ট বেংগলটো সোমাইছোঁ আমাৰ যে টাৰ্গেট আছিল ৱেষ্ট বেংগল তো চাই লো এতিয়া আগৰ এটা আছে ডিম্পল ভাই तो इतना मजा ही देखो तो बोलो ये भैया हम लोग जो गुवाहाटी से वेस्ट बंगाल तक घुसा है 5 दिन लगा है तो आप बोलो कि जल्दी हुआ कि देर हुआ है तो पहले बताओ आप बताइए आप दोनों को राय सुनना चाहता हूँ 5 दिन लगा है साइकिल में आने तो हमार बर्तमान ठीके আছে 5 দিনত আমি ৱেষ্ট বেংগল ঘুমাই দিছোঁ তো এটা বাকি আৰু যে মন্দিৰলৈ চাওঁ কিমান দিন লাগে তো বাকি বয়া গৰম কিন্তু কাৰণ ৰখি যাই আছোঁ বৰ্তমান তো গাইস এই ৰ'দত এই গৰমত তো চাহ খাই মজাই বেলেগ তো দেৱা চাহটো খাই গাইস এইটো বস্তু চেক কৰক যোনটো মেঘ ওলাই আছে এইটো অলপ মহাদেৱৰ নিচিনা লাগিছে মোৰ তো মহাদেৱৰ নিচিনাই হৈ আছে আমাক মহাদেৱে দৰ্শন দিয়াখন পাইছোঁ তো বহুত গৰম আছে ৱেষ্ট বেংগলৰ পিনে বাপৰে বাপ লাগি গৈছে বাৰু কিন্তু আৰু কি হয় আৰু বিহাৰৰ পিনে আৰু ইমান দিন আছোঁ এতিয়া কি হয় গম নাপাওঁ হৰৰ মহাদেৱ আৰু চাব বাৰু লাষ্ট মহাদেৱৰ নিচিনা লগা হৈছে নে কমেণ্ট কৰি জনাব এতিয়া আমি ৱেষ্ট বেংগলৰ কামাখ্যাগুৰি পাইছোঁ তো পেট্ৰল পাম্প এটাত আছোঁ তো এতিয়া চাওঁ ৰাতি এতিয়া ইয়াতে থাকিব দিয়ে নে নিদিয়ে তো মোৰ হিচাপত দিব লাগে এতিয়া কি কৰোঁ নাজানো এতিয়া মেনেজাৰ নাই বোলে ইয়াতে তো আমাক এটা অলপ টাইম বহাই ৰাখিছে তো চাওঁ আৰু কি হয় আৰু তো পেট্ৰল পাম্পৰ এইটো অৱস্থা চাই ল'ব পাৰে আমাৰ চাইকেল এখন তো এতিয়া চাই লওঁ আৰু মহাদেৱৰ কৃপাত ক'ত কি হয় আৰু তো বোলো এনেকুৱা হ'ল যে ইয়াতে পেট্ৰল পাম্প এতিয়া আমাক ৰাতি থাকিব নিদিয়ে তো মেনেজাৰৰ কাৰণে আমি ইমান টাইম ৰখিলোঁ তো এতিয়া আমাক ইয়াতে থাকিব নিদিয়ে তো এতিয়া আমাৰ কি হ'ব গম নাপাওঁ আকৌ নাই মহাদেৱৰ কৃপাত আমি এতিয়া আগলৈ যাই থাকোঁ তো বোলো আগলৈ যাই থাকোঁ এতিয়া ইয়াতে ৰখি একা চাহ খাওঁ তো টেনশ্যন নাই আমাক পেট্ৰল পাম্পটোতে অৰ্ডাৰ দিলে আকৌ টেনশ্যন নাই নেকি মহাদেৱ আছে আগতে কিবা এটা ব্যৱস্থা আছে আমাৰ তো মানে ভোক লাগিছে তো চাহ একাপ খাই লওঁ যেতিয়া মহাদেৱে দিব ভালদৰে দিয়ে কাকো বিপদত নেপেলায় তো চাহবৰে এইটো এটা ধাবা হয় ইয়াতে পেট্ৰল পাম্পৰ মালিকে আমাক ইয়াতে থাকিব দিছে তো ধাবাখনত তো আমি টেনশ্যন পাৰি থাকিম তো এতিয়া দাদাসকলে আমাৰ লগত থাকিব আজি হেল্প কৰিব সৰু সুৰাকৈ ভাই চাইকেলখন সোমাই দিম ইয়াতে
তো ৰাতি থকাৰ ব্যৱস্থা আমাৰ ইয়াতে হ'ব পাৰে তো ফেনো আছে তো যেতিয়া মহাদেৱ দিব ন তেতিয়া কোনো এটা পৰা আৰু কাঢ়ি ল'ব কোনো নোৱাৰে জিন্দগীত নোৱাৰে তো মহাদেৱৰ ওপৰত সদায় বিশ্বাস ৰাখোঁ আমি আমাক কেতিয়াও বিপদত পেলাই নাই য'ত জেগাত আমাক বিপদত পেলাইছে সেইখিনি জেগাৰ পৰা আমাক ওলাইও আনিছে মহাদেৱে তো ইমান আমি চিন্তা কৰা নাই বাকী আৰু ইপিনে আৰু থাকিম আৰু এটা জেগাত তো হাৰাৰ মহাদেৱ ওম নমস্কাৰ আমাৰ ৰাতি বিচনা এখন হ'ব তো আমাৰ ৰাতি বিচনা এখন হ'ব তো এতিয়া বিচনা আমি ৰাতি এটা শুই পেলাই বহুতে ভাল লাগিব কাৰণ আমাক পেট্ৰল পাম্পৰ মালিকে আজি এটা পাৰ্মিশ্যন ब्लॉगिंग कैसे कौन करता है मैं बताओ भाई कैसे माय गॉड देखो पूरा ब्लॉग भी हो रहा है देखो तो गाइस तो कुछ भी अबे तो जा ना তো আমাক আজি পেট্ৰল পাম্পৰ মালিকে ৰাতি আমাৰ এখন বিচনা হ'ব তো হাৰাৰ মহাদেৱ হ'ব तो हमारे लोगों ने रात को कोई भी नहीं तो कैसा लग रहा है तुमको ये हम लोग मैं मतलब तुम लोग तुम्हारे साथ सोएंगे तुम्हारे साथ तुम्हारे साथ सोएंगे मेरा थोड़ा बोल रहे हैं भाई समझ रहे हैं मेरा थोड़ा हिंदी मतलब कासा है तो इसका इसलिए हिंदी थोड़ा कासा है लेकिन बात ये है कि ये लड़का बहुत सही लग रहा है हाँ तो आज हम दोनों यहीं में सोएंगे तीनों आज इधर सो जाने का कोई टेंशन नहीं मैं इधर सोता है आराम से सोएगा कल सुबह और दूध के तुम्हारा ड्यूटी तुम करो मेरा ड्यूटी मैं करेगा बहुत अच्छा है तो हरण महादेव तो महादेव हम लोग को सबको मिला देता है आगे पेट्रोल पंप में गया था ना वहाँ से भगा दिया था तो यहाँ से मिला है वो आगे मिला पीछे पीछे वहाँ से हम लोग को भगा दिया तो भाई यहाँ से अभी मिलेगा तो ये रात में हम सोएंगे हरण महादेव এটা আজি ইয়াতে শুম তো ট্ৰেইনটো পাৰি ল'ম তো মহাদেৱৰ কৃপাত কেতিয়াও আমি ক'তো বিপদত পৰা নাই বৰ্তমান তো দাদাকেইজন আমাক বহুতে হেল্প কৰিলে তো এনেকুৱাই আৰু তো ডিম্বলতে চাৰ্জ দি আছে তো আজি মোৰ ৰাতি ইয়াতে শুম ফেন আছে তলত ওপৰত তো ট্ৰেইনটো পাৰি ল'ম চাগে তো হাৰাৰ মাৰে সকলো এতিয়া বলক আজি ট্ৰেইন লাইফত প্ৰথমবাৰ আৰু ট্ৰেইনটোৰ ভিতৰত শুম তো এক্সপিৰিয়েঞ্চটো কেনেকুৱা হৈছে বলক চাওঁ গাইজ আজি বহুতে কষ্টৰ দিন হ'ল তো মই চাইডে ট্ৰেইনটো টানি লৈছোঁ তো এতিয়া ইয়াতে খাবাতে শুই আছোঁ তো ইয়াতে আজি ৰুটি আৰু তাৰকা আৰু খাব লাগিব বুলি ৰাখি তো এতিয়া খাই লওঁ তো খাই লৈ পেলাই লগ পাইছোঁ হাৰাৰ মহাদেৱ আজি ৰাতিও ৰুটি আৰু তাৰকা খাম তো এতিয়া খাই লৈ পেলাই অলপ কাম আছে ভিডিঅ' এডিটিং কৰিব লাগিব তো খাই লওঁ তো আমাৰ ট্ৰেইনটো তাতে পাতিছোঁ মোৰ ট্ৰেইন পাতিছোঁ তো ডিম্পলৰ ট্ৰেইন পতা নাই তো এইটোৱে কথা তো বলক খাই লওঁ হাৰাৰ মহাদেৱ তো মহাদেৱৰ কৃপাত কেতিয়াও কোনো বিপদত নপৰে তো বলক আমি এতিয়া যোনখন আছে ধাবাৰ জেগা তাৰকা আৰু ৰুটি খাই আছোঁ তো মেনেজাৰৰ এখেত তো দাদা থেংক ইউ तो अपना लोग आपको मिलके बहुत अच्छा लगा क्योंकि वो वाला जो पेट्रोल पंप के था ना वहाँ में हम लोग बहुत टाइम रुका था उसके बाद नहीं दिया रात को रुकने को उसके बाद आया है बहुत मुश्किल से तो महादेव ना सबको सबसे मिलाता है तो महादेव ने यहाँ में हम लोग का जगह दिया मेरा वहाँ में टेंट लगा दिया तो मैंने 2 रोटी और तड़का ज़्यादा ले लिया तो आप सो थैंक यू आप तो रात में यही तो नहीं रुक रहे हैं ना नहीं हम घर जाएंगे सब लोग रहेंगे आप कहाँ से वैसे फिलहाल अलीपुरद्वार तो गुवाहाटी आने से कॉल करना नंबर सम्बर आराम से दे देंगे तो এনেকুৱা মানুহ লগ পালে বহুতে নিজৰে ভাল লাগে তো গুৱাহাটীত আহক তো আমিও কেতিয়াবা এনেকুৱা হেল্প কৰিব নিজৰ পৰা চেষ্টা কৰিম তো হাৰাৰ মহাদেৱ সকলোকে এতিয়া আমি ৰুটি তাৰকা খাই দিলোঁ পূৰা ভালদৰে এতিয়া পূৰা ভৰ্তি হৈ গ'ল তো অলপ দেৰিকৈ মই টেণ্টত শুম আৰু ভিতৰত তো আজি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব আৰু নতুন নতুন ভিডিঅ' আছে তো আমাক মহাদেৱে কেতিয়াও বিপদত নেপেলাই তা আপোনালোকৰ সদায় এইটো কথাই কৈ আছোঁ তো বাই বাই লাভ ইউ গাইজ জয় হিন্দ জয় ভাৰত তো লগ পাই আছোঁ